Hello friends, this is Pulok and welcome back to my channel PC Creation. বন্ধুসকল অসমীয়া ব্যাকৰণৰ এটা উল্লেখযোগ্য দিশ হৈছে সমাস। ক্লাছ অষ্টম নৱমৰ পৰা আৰম্ভ কৰি দশম শ্ৰেণী বা এটেট চিটেট বা অসমত অনুষ্ঠিত হোৱা বিভিন্ন পৰীক্ষাত এই সমাসৰ ওপৰত বহুতো প্ৰশ্ন অহা আমি দেখিবলৈ পাওঁ। কিন্তু বিষয়টোৰ ওপৰত আমাৰ ভাষ্ট নলেজ নথকাৰ কাৰণে খৰচি মাৰি আমি বস্তুটো কেতিয়াবা নপঢ়োঁ, যাৰ ফলত পৰীক্ষা হলত আমাৰ বহুতো সমস্যাৰ সৃষ্টি হয় বা সমাস ৰিলেটেড সেই কুৱেশ্যনবোৰ আমি কৰিব নোৱাৰোঁ। চ' আজি এই ভিডিঅ'টোত সমাসৰ এভৰিথিং এ টু জেড খুব কম সময়ৰ ভিতৰত সমাসৰ আঁতি গুৰি মাৰি সকলোবোৰ ব্যাখ্যা কৰিবলৈ মই চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। যদি কিবা অসুবিধা থাকে, যদি কিবা খোকোজা থাকে মোক কমেণ্ট কৰি জনাব। সমাস কাক বোলে সেইটো জনাটো আমি দৰকাৰ। ইয়াত এটা সংজ্ঞা দিছোঁ, দুই বা ততোধিক পৰস্পৰ অৰ্থবোধক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে। অৰ্থাৎ সমাস হ'বৰ কাৰণে দুটা বা তাতোকৈ অধিক অৰ্থবোধক শব্দ থাকিব লাগিব। সেই অৰ্থবোধক শব্দকেইটাৰ সংযোগত যিটো শব্দৰ উৎপত্তি হ'ব সেইটোৱে হৈছে সমাস। সমাসৰ একমাত্ৰ উদ্দেশ্য হ'ল কথা চুটি আৰু শুনিবলৈ শুৱলা কৰা। তাৰমানে সমাসে কি কৰে, দীঘলীয়া কথা এষাৰ খুব চমুকৈ সৃষ্টি কৰে বা খুব সৰু কৰি দিয়ে, কথাষাৰ চুটি কৰি দিয়ে আৰু কি কৰে, শুনিবলৈ খুব মধুৰ হয়, শুৱলা হয়। সেইটোৱে সমাসৰ উদ্দেশ্য। ইয়াত এটা উদাহৰণ দিয়া হৈছে, অন্ত নাই যাৰ অনন্ত। অৰ্থাৎ অন্ত নাই যাৰ এই তিনিওটা শব্দৰ কি আছে, অৰ্থ আছে, আৰু সেই তিনিওটা অৰ্থবোধক পদ লগ লাগি এটা হৈছে, সেইটো হ'ল অনন্ত। এই অনন্তই হৈছে সমাস। বুজি পাইছে চাগে আপোনালোকে নিশ্চয়। এতিয়া সমাসৰ বহুতো অংগ আছে, কিছুমান সৰু সৰু অংশ আছে। সেই অংশবোৰৰ ওপৰত আমি ভালকৈ বিশ্লেষণ কৰাটো খুব জৰুৰী। সেইকেইটা হৈছে সমস্যমান বা ব্যস্ত পদ এটা, 2 নম্বৰটো হৈছে সমস্ত পদ আৰু 3 নম্বৰটো হৈছে ব্যাস বাক্য। এতিয়া প্ৰথমটো যিটো সমস্যমান বা ব্যস্ত পদ। সমস্যমান বা ব্যস্ত পদটো কি হয়? সমাস গঠন হোৱা পদকেইটাকে সমস্যমান বা ব্যস্ত পদ বোলে। অৰ্থাৎ সমাস এটা হ'বৰ কাৰণে যিটো চেণ্টেঞ্চ থাকিব বা যিকেইটা ৱৰ্ড থাকিব সেইকেইটাকে সমস্যমান বা ব্যস্ত পদ বুলি কোৱা হয়। উদাহৰণ এটা দিয়া হৈছে, যুগৰ পৰা ভ্ৰষ্ট যুগভ্ৰষ্ট। এই প্ৰথম যিটো চেণ্টেঞ্চ, যুগৰ পৰা ভ্ৰষ্ট, কেইটা আছে, যুগৰ পৰা ভ্ৰষ্ট, 3টা ৱৰ্ড আছে। এই গোটেই 3টা ৱৰ্ডকে সমস্যমান বা ব্যস্ত পদ বুলি কোৱা হয়। এইটো মনত ৰাখিব। কেতিয়াবা কি হ'ব পাৰে, এটেট চিটেট এইবিলাক এক্সামত আহিব পাৰে, এটা চেণ্টেঞ্চ দিব পাৰে, দি পেলাই অপশ্যন কুৱেশ্যনটো সুধিব পাৰে যে তলৰ কোনটো অপশ্যনত সমস্যমান বা ব্যস্ত পদ দিয়া হৈছে। এনেকৈ বিভিন্ন ধৰণৰ দি দিব পাৰে, 4টা অপশ্যন দিব পাৰে। তো যদি আমি নাজানো এনচাৰটো কৰিব নোৱাৰিম। তো কনচেপ্টটো ল'ব লাগিব যে যিটো চেণ্টেঞ্চ থাকিব, মেইন সমাসটোৰ আগত যিটো চেণ্টেঞ্চ থাকিব বা যিকেইটা অৰ্থবোধক ৱৰ্ড থাকিব সেইকেইটাকে সমস্যমান বা ব্যস্ত পদ বোলা হয়। নেক্সট আছে সমস্ত পদ। ডেফিনেশ্যনটো কোৱাৰ আগতে মই বুজাই দিছোঁ, যিটো সমাস ওলাব সেইটোৱে সমস্ত পদ। একদম চিম্পলি বুজি লওক। এটা চেণ্টেঞ্চ আছে, সমস্যমান বা ব্যস্ত পদ কেইটামান আছে, তাৰ পিছত যিটো ৰিজাল্ট আহিব, যিটো সমাস ওলাব সেইটোকে সমস্ত পদ বুলিও কোৱা হয়। ডেফিনেশ্যনটো হ'ল, সমস্ত পদ বা ব্যস্ত পদ লগ লাগি শেষত যিটো পদ হয় তাকে সমস্ত পদ বোলে। উদাহৰণটো হ'ল, বিন আছে পানীত যাৰ। এই বিন আছে পানীত যাৰ 4টা ৱৰ্ডক কি বুলি কোৱা হ'ব, সমস্যমান বা ব্যস্ত পদ বোলা হ'ব। কিন্তু সমস্ত পদটো হ'ল বিনা পানী, অৰ্থাৎ এনচাৰটো। ইয়াত বিনা পানী হৈছে সমস্ত পদ। বুজি পাইছে চাগে আপোনালোকে। যদি আপোনালোকৰ কিবা খোকোজা থাকে বা বুজি নাপায় মোক কমেণ্ট কৰি জনাব। নেক্সট হৈছে ব্যাস বাক্য। সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশক ব্যাস বাক্য বোলে।
যেনে ওপৰৰ উদাহৰণৰ বিনা পানী সমস্ত পদটোৰ ব্যাস বাক্য বিন আছে পানীত জাৰ হ'ব। অৰ্থাৎ ব্যাস বাক্য হয় সেই চেণ্টেন্সটো যিটো চেণ্টেন্স প্ৰথমতে থাকে, অৰ্থাৎ সমস্যমান বা ব্যস্ত পদটো। চ' এক কথাত ব্যাস বাক্য বুলিও ক'ব পাৰোঁ আমি। যিটো ধৰি লওক এটা সমাস আছে, সমাসৰ যিটো চেণ্টেন্স থাকিব, যেনে বিনা পানীটোৰ মেইন চেণ্টেন্সটো হ'ব বিন আছে পানীত জাৰ। সেই বিন আছে পানীত জাৰটো হ'ল ব্যাস বাক্য, অৰ্থাৎ সমস্যমান বা ব্যস্ত পদটো। ইয়াত গোটেইকেইটা সমস্যমান বা ব্যস্ত পদ বোলে, কিন্তু যিটো চেণ্টেন্সটোক ক'ব ব্যাস বাক্য, বাক্যটোক ক'ব ব্যাস বাক্য, কিন্তু যিটো প্ৰত্যেক ৱৰ্ড আছে, শব্দ আছে, সেই শব্দকেইটাক কোৱা হয় সমস্যমান বা ব্যস্ত পদ। ক্লিয়াৰ হৈছে আপোনালোকৰ? এই সমাসৰ আকৌ 6 প্ৰকাৰ। প্ৰথমটো দ্বন্দ্ব সমাস, দ্বিগু সমাস, বহুব্ৰীহি সমাস, কৰ্মধাৰয় সমাস, তৎপুৰুষ সমাস আৰু অব্যয়ভাৱ সমাস। প্ৰথমটো হৈছে দ্বন্দ্ব সমাস। দুটা বা তাতকৈ বেছি অৰ্থবোধক শব্দ লগ লাগি যি সমাস হয় সেয়াই দ্বন্দ্ব সমাস। অৰ্থাৎ দ্বন্দ্ব সমাস হ'বৰ কাৰণে দুটা বা তাতকৈ বেছি শব্দ থাকিব লাগিব, আৰু শব্দ হ'লেই নহ'ব, গোটেইকেইটা শব্দৰে অৰ্থও থাকিব লাগিব। তাৰমানে সমাসৰ যিটো ডেফিনেশ্যন প্ৰায় একেই দ্বন্দ্ব সমাসৰো ডেফিনেশ্যনটো। চ' ইয়াত এক্সাম্পল এটা দিয়া হৈছে ল'ৰা আৰু ছোৱালী, ল'ৰা ছোৱালী। তাৰমানে আমি এনেকৈও বুজিব পাৰোঁ যে দ্বন্দ্ব সমাস হ'বৰ কাৰণে যিটো ব্যাস বাক্য থাকিব ল'ৰা আৰু ছোৱালী, এই ল'ৰা আৰু ছোৱালীটো কোনো মিনিং চেঞ্জ নহয় পেলাই ৰিজাল্ট ওলাব ল'ৰা ছোৱালী। তাৰমানে চমু কৰি দিলে আৰু এইটো কাটি এটা শব্দত বনাই দিলে ল'ৰা আৰু ছোৱালী, ল'ৰা ছোৱালী। দ্বন্দ্ব সমাসৰ আকৌ প্ৰকাৰ 3টা। প্ৰথমটো হৈছে ইতৰেতৰ দ্বন্দ্ব সমাস, 2 নম্বৰ সমাহাৰ দ্বন্দ্ব সমাস, 3 নম্বৰ একশেষ দ্বন্দ্ব সমাস। এতিয়া ইতৰেতৰ দ্বন্দ্ব সমাসনো কি হয়? মন কৰিব, এই সৰু সৰু বস্তুবোৰেই আমাৰ এটেট, চিটেট এইবিলাকত আহে, আৰু ক্লাছ 10ত তো 9ত এক্সামত, 10ৰ এক্সামত সেইবিলাকততো আহিয়ে থাকে। চ' ইতৰেতৰ দ্বন্দ্ব সমাস হ'ল যি দ্বন্দ্ব সমাসত সমস্ত পদবোৰৰ অৰ্থ সমস্যমান পদ বা ব্যস্ত পদবোৰৰ অৰ্থৰ দৰেই থাকে, ইয়াৰ অৰ্থৰ কোনো সাল সলনি নহয়, সেয়াই ইতৰেতৰ দ্বন্দ্ব সমাস। অৰ্থাৎ ইতৰেতৰ দ্বন্দ্ব সমাস হ'বৰ কাৰণে যিকেইটা পদ থাকিব সেই গোটেইকেইটা পদৰ অৰ্থ থাকিবই, সেইটো কোনো ধৰণৰ নতুনত্ব নাই। তাৰমানে সমাস হ'বৰ কাৰণেই অৰ্থবোধক শব্দ হ'ব লাগিব, আৰু সেই ব্যাস বাক্যটোত যিকেইটা অৰ্থবোধক শব্দ থাকিব তাৰ কোনো অৰ্থৰ সাল সলনি নহয়, ছেইম অৰ্থ মেইন যিটো ৰিজাল্ট ওলাব সেইটোতো একে থাকিব। তাৰমানে এনেকুৱা কেইটামান সমাস আছে আমি পাম, ব্যাস বাক্যটোত অৰ্থ বেলেগ থাকে, কিন্তু যিটো সমস্ত পদ ওলাব সমস্ত পদটোৰ অৰ্থ বেলেগ হৈ যায়, তাৰমানে এনচাৰটোৰ অৰ্থটো বেলেগ হৈ যায়। কিন্তু দ্বন্দ্ব সমাসৰ ক্ষেত্ৰত এনেকুৱা নহয়। দ্বন্দ্ব সমাসৰ যিটো প্ৰথম ভাগ ইতৰেতৰ দ্বন্দ্ব সমাস, তাতে যিটো ব্যাস বাক্য থাকিব সেই ব্যাস বাক্যটোৰ যিটো ৱৰ্ডকেইটাই যিটো কথা বুজাইছে, যিটো ৰিজাল্ট ওলাব, যিটো সমাস ওলাব, সেইটোতো একেই থাকিব। উদাহৰণ, পাণ আৰু তামোল, এনচাৰটো হ'ল পাণ তামোল, শ্বৰ্ট কৰি দিলে। হৰ আৰু গৌৰী, হৰ গৌৰী। ৰাধা আৰু কৃষ্ণ, ৰাধা কৃষ্ণ। এনেকুৱা ছাত্ৰ আৰু ছাত্ৰী, ছাত্ৰ ছাত্ৰী। এনেকুৱাবোৰেই হৈছে ইতৰেতৰ দ্বন্দ্ব সমাস। কেৱল আৰুটো উঠি যাব, গৈ শ্বৰ্ট হৈ যাব, এটা শব্দত হৈ যাব। নেক্সট হৈছে সমাহাৰ দ্বন্দ্ব সমাস। সমাহাৰ শব্দটোৰ পৰা আমি বুজোঁ যে একগোট হোৱা বা জুম বান্ধি থকা, এনেকুৱা মিনিং বুজায়। চ' ডেফিনেশ্যন হ'ল যি দ্বন্দ্ব সমাসত সমস্ত পদে সমস্যমান পদ বা ব্যস্ত পদৰ অৰ্থৰ উপৰিও আন অৰ্থ প্ৰকাশ কৰে, সেয়াই সমাহাৰ দ্বন্দ্ব সমাস। তাৰমানে কি কৈছে যে যি দ্বন্দ্ব সমাসত সমস্ত পদে মানে কোনটো, যিটো ৰিজাল্টটো হ'ল সমস্ত পদ, আৰু সমস্ত পদে সমস্যমান পদ বা ব্যস্ত পদৰ অৰ্থৰ উপৰিও, তাৰমানে মই যিটো অলপ আগতে ক'লোঁ ইতৰেতৰ দ্বন্দ্ব সমাসত কি থাকে, যিটো ব্যাস বাক্যৰ মিনিং সেইটো সমস্ত পদটোতো একেই থাকে, কিন্তু সমাহাৰ দ্বন্দ্ব সমাসত অলপ বেলেগ। কেনেকুৱা বেলেগ? ব্যাস বাক্যত যিটো মিনিং কৰা হৈছে সেইটোতো থাকিবই, তাৰ উপৰিও আৰু অলপ বেলেগকৈ বুজায়। যিটো এনচাৰ ওলাব, যিটো সমাস সৃষ্টি হ'ব, সেইটোত অলপ বেলেগকৈ বুজায়।
উদাহৰণটো হ'ল কাইলৈ নামঘৰত মাহ চাউল অলপ দিব লাগিব। এইটো ব্যাস বাক্য বা এইটো ৰিজাল্টটো। কিন্তু ইয়াৰ ব্যাস বাক্যটো কেনেকুৱা হ'ব বা ইয়াৰ মিনিংটো কেনেকুৱা হ'ব? মাহ চাউল শব্দই কেৱল মাহ আৰু চাউলক নুবুজায়, ইয়াৰ লগত জড়িত সকলো উপকৰণ যেনে মাহ, চাউল, কল, কমলা, নিমখ, আদা, নাৰিকল আদি গোটেইবোৰকে বুজাইছে। অৰ্থাৎ কাইলৈ নামঘৰত মাহ চাউল অলপ দিব লাগিব বুলি কওঁতে মাহ আৰু চাউলকে নিদিয়ে, প্ৰসাদৰ লগত যিখিনি বস্তু লগ লাগি থাকে বুট, মগু, কল, নাৰিকল, আদা, নিমখ, কল, কমলা বা আপেল যিমান থাকে গোটেইবোৰকে একেলগে মাহ চাউল বা প্ৰসাদ বুলি কওঁ আমি। বা কেতিয়াবা যে ঘৰত কয় যে কাঁহী বাতিকেইটা ধুই আনচোন, ইয়াত কাঁহী বাতিকেইটা ধুই অনা মানে অকল কাঁহী আৰু বাতিটোক নুবুজায়, ঘৰৰ যিমান লেতেৰা বাচন বৰ্তন থাকিব গোটেইকেইটাক ধুই অনা বুজাব। সেইটোৱে হৈছে সমাহাৰ দ্বন্দ্ব সমাস। বুজি পাইছেনে? বুজাব এটা বা দুটা ৱৰ্ডেৰে, কিন্তু গোটেইখিনি বস্তু ইয়াত থোপ লাগি থাকিব, সমাহাৰ ঘটিব, আৰু সেইটোৱে সমাহাৰ দ্বন্দ্ব সমাস। বুজি ল'ব কনচেপ্টটো। সমাহাৰ শব্দটোৱে গোট লাগি থকাক বুজায়, জুম বান্ধি থকাক বুজায়। 3 নম্বৰ হৈছে একশেষ দ্বন্দ্ব সমাস। যি দ্বন্দ্ব সমাসত সমস্যমান পদ বা ব্যস্ত পদৰ প্ৰথমটো বহুবচন হৈ শেষৰ পদবোৰ লোপ পায় তাকে একশেষ দ্বন্দ্ব সমাস বোলে। যেনে ৰাম, যদু, হৰি, মধু গৈছিল সমান বা এনচাৰটো হ'ল ৰামহঁত গৈছিল। তাৰমানে ধৰি লওক এক্সামত আহিছে ৰামহঁত গৈছিল বা ৰামহঁত আহিছিল, কি হ'ব? ব্যাস বাক্যটো কি হ'ব? ৰাম, যদু, হৰি, মধু গৈছিল। তাৰমানে প্ৰথম যিটো ব্যাস বাক্য সেই ব্যাস বাক্যটোত কেইবাটাও নাম সোমাই আছে, কিন্তু একশেষ দ্বন্দ্ব সমাসত সেই গোটেইকেইটাৰ নাম লিখিব নালাগে। ফাৰ্ষ্ট যিটো ৱৰ্ড থাকিব সেইটোৰ বহুবচন হৈ যায়। ৰাম শব্দৰ লগত কি আহিছে? হত। হত নিৰ্দিষ্টতাবাচক শব্দটো আহিছে বা যিটো প্ৰত্যয়টো আহিছে, প্ৰত্যয়টো নিৰ্দিষ্টতাবাচক প্ৰত্যয় হতটো লগ লাগি ৰাম হত হৈছে। হোৱাৰ লগে লগে আপোনা আপুনি যদু, হৰি, মধু লোপ পাইছে, আৰু সেইটোৱে হৈছে একশেষ দ্বন্দ্ব সমাস। এটা থাকি বাকীকেইটা লোপ পাব, বাকীকেইটা শেষ হৈ যাব, সেইটোৱে একশেষ দ্বন্দ্ব সমাস। বুজি পাইছে আপোনালোকে? নেক্সট 2 নম্বৰটো হৈছে দ্বিগু সমাস। সমাসৰ ভিতৰত সকলোতকৈ সহজ সমাসটো হৈছে দ্বিগু সমাস। দ্বিগু সমাসৰ কনচেপ্টটো মনত ৰাখিবলৈ এটা বস্তু মনত ৰাখিব, ডিজিট বা সংখ্যা। যিবোৰ সংখ্যাবাচক শব্দ, ডিজিট থকা শব্দ, সেইবোৰেই দ্বিগু সমাস। চিম্পলি এনেকৈ বুজি ল'ব। তো ইয়াত কি কৈছে? সংখ্যাবাচক শব্দটো সদায় আগত বহে। যেনে 3 লোকৰ সমাহাৰ ত্ৰিলোক, 3 ফলৰ সমাহাৰ ত্ৰিফলা, বা এনেকুৱা আৰু বহুতো উদাহৰণ আছে। 5 আঙুলিৰ সমাহাৰ পঞ্চাঙ্গুল, 3 আলিৰ সমাহাৰ ত্ৰিলোক, 2 মাহৰ সমাহাৰ দুমাহী, এইবিলাকেই দ্বিগু সমাসৰ উদাহৰণ। একদম চিম্পল, এইটো বুজিবলৈ কোনো ধৰণৰ অসুবিধা আপোনালোকৰ নহ'ব, কিন্তু বাকীকেইটা অলপ মন দি বুজিবলৈ চেষ্টা কৰিব। 3 নম্বৰটো হৈছে বহুব্ৰীহি সমাস। এইটো অলপ জটিল। বহুব্ৰীহি সমাস আৰু যিটো 4 নম্বৰ কৰ্মধাৰয় সমাস, এই দুয়োটা যদি আমি কনচেপ্টটো লৈ নলওঁ অলপ খোকোজা লাগিব। দুয়োটাৰ বস্তুখিনি প্ৰায় একেই, সামান্য অলপ ইফাল সিফাল আছে, সামান্য অলপ পাৰ্থক্য আছে। বহুব্ৰীহি সমাস হৈছে সমাস বুজোৱা দুটা বা ততোধিক পদবোৰৰ অৰ্থ বেলেগ বেলেগ হয়। এটা যিটো ব্যাস বাক্য থাকিব, সেই ব্যাস বাক্যটোৰ যিবিলাক সমস্ত পদ থাকিব বা যিবিলাক সমস্যমান পদ থাকিব বা ব্যস্ত পদ থাকিব, গোটেইকেইটাৰে মিনিংটো বেলেগ বেলেগ হয়। তাৰপিছত কি কৈছে? সিহঁত প্ৰত্যেকে নিজৰ নিজৰ অৰ্থ নুবুজাই বেলেগ বেলেগ অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰে। অৰ্থাৎ যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ নিজৰ নিজৰ অৰ্থ নুবুজাই আন অৰ্থহে প্ৰকাশ কৰে তাকে বহুব্ৰীহি সমাস বোলে। অৰ্থাৎ কি কৈছে? আমি যে প্ৰথমতে এটা উদাহৰণ পাইছিলোঁ, বিন আছে পানীত যাৰ বিনা পানী। সেই বিন শব্দটো বেলেগ। বিন মানে যিটো মিউজিকেল ইনষ্ট্ৰুমেণ্ট, পানী মানে হ'ল হাত, যাৰ মানে হ'ল যিজনৰ হাতত আছে। গতিকে গোটেইকেইটা মিলি হৈছে কি? বিনা পানী। অৰ্থাৎ সৰস্বতীক বুজাইছে, এটা নাম বুজাইছে, এটা দেৱী এগৰাকীৰ নাম বুজাইছে। কিন্তু যিটো সমস্যমান পদ আছিল যিকেইটা, সেই চাৰিওটাৰে অৰ্থটো বেলেগ বেলেগ আছিল। কিন্তু যিটো সমস্তমান পদ ওলাল
সমস্ত পদ ওলাল, সেই সমস্ত পদটোৰ অৰ্থটো টোটেলি বেলেগ আৰু সেইটোৱে হৈছে বহুব্ৰীহি সমাস। তাৰমানে ব্যাস বাক্যত যিটো মিনিং থাকে সেই মিনিংটো চেঞ্জ হৈ সমস্ত পদটোৰ ৰিজাল্টটোৰ মিনিংটো বেলেগ হৈ যায়। উদাহৰণটো হ'ল ইয়াত দিয়া হৈছে পদ্ম আছে নাভিত যাৰ, অৰ্থাৎ পদ্মনাভ। তাৰমানে পদ্ম মানে পদুম ফুল, আছে মানে থকা, নাভি মানে নাভি যিটো পেটত থাকে আমাৰ, আৰু যাৰ মানে যিজনৰ নাভিত পদুম ফুল আছে। গোটেই শব্দকেইটাৰ যিকেইটা সমস্যমান শব্দ আছে, সমস্যমান পদ আছে, গোটেইকেইটাৰ অৰ্থ বেলেগ, কিন্তু ৰিজাল্টটো ওলাইছে পদ্মনাভ বা বিষ্ণুৰ আন এটা নাম পদ্মনাভ। চ' কি কৈছে, এই পদ্মনাভ যিটো ৱৰ্ড ওলাল, সেই ৱৰ্ডটো ব্যাস বাক্যত থকা শব্দকেইটাৰ দৰে নহয়। শব্দকেইটাত বেলেগ মিনিং আছে, কিন্তু ইয়াৰ এনচাৰটো মিনিংটো বেলেগ হ'ল। আৰু য'ত বেলেগ বেলেগ হ'ব সেইটোৱে গুৰুত্ব দিব, সেইটোৱে বুজি ল'ব কথাখিনি, সেইটোৱে হ'ল বহুব্ৰীহি সমাস। আন এটা উদাহৰণ, হাত দীঘল যাৰ। হাত দীঘল, ইয়াত হাত দীঘল যাৰ, হাত দীঘল মানে দীঘল হাতৰ মানুহক বুজোৱা নাই, হাতখন দীঘল সেইটোক বুজোৱা নাই। কি বুজাইছে, সম্পদশালী মানুহক বুজাইছে, ধনী মানুহক বুজাইছে, বা যিজন মানুহৰ বহুত চিনাকি মানুহ আছে, বহুত পহুচা হোৱা আদমি কয় নহয়, সেই মানুহজনকহে দীঘল হাত বোলা হৈছে। কিন্তু ইয়াত যিটো ব্যাস বাক্য আছে, ব্যাস বাক্যৰ মিনিংটো চাব, হাত দীঘল যাৰ, হাত মানে হেণ্ড, দীঘল মানে লং, যাৰ যিজনৰ, গোটেইকেইটাৰ মিনিংটো বেলেগ। এই বহুব্ৰীহি সমাসৰ এটা ভাগ আছে, সেইটো হ'ল ব্যতিহাৰ বহুব্ৰীহি সমাস। এতিয়া ব্যতিহাৰ বহুব্ৰীহি সমাস কোনবিলাক হয়, পৰস্পৰ একে কাৰ্যকে কৰা বুজাবলৈ যি দুই বা ততোধিক পদৰ সমাস হয় সেয়াই ব্যতিহাৰ বহুব্ৰীহি সমাস। অৰ্থাৎ ব্যতিহাৰ বহুব্ৰীহি সমাস হ'বৰ কাৰণে সেই শব্দটোৱে কি কৰিব লাগিব, একে কাম কৰা বুজাব লাগিব, তেতিয়াহে সেইটো ব্যতিহাৰ বহুব্ৰীহি সমাস হ'ব। উদাহৰণস্বৰূপে, মুখে মুখে কৰা যি যুঁজ, মুখামুখি, চুলিয়ে চুলিয়ে ধৰি কৰা যি যুঁজ, চুলিয়া চুলি, বা হাতে হাতে কৰা যি যুঁজ, হতাহতি, এইবিলাক মৰামৰি, হতাহতি, চুলিয়া চুলি, মুখামুখি, এনেকুৱা ৱৰ্ড থাকিলে গম পাব এইটো বহুব্ৰীহি সমাসৰ এটা ভাগ, ব্যতিহাৰ বহুব্ৰীহিৰ উদাহৰণ। মনত ৰাখিব দেই। নেক্সটটো হৈছে 4 নম্বৰ কৰ্মধাৰয় সমাস। এই কৰ্মধাৰয় সমাসৰ কনচেপ্টটো অলপ জটিল, ভালকৈ বুজি ল'বলৈ চেষ্টা কৰিব। সমাস বুজোৱা পদবোৰ কেতিয়াবা বিশেষ্য আৰু কেতিয়াবা বিশেষণ ৰূপে যুক্ত হৈ সিদ্ধ হ'লে কৰ্মধাৰয় সমাস হয়। এই সমাসত প্ৰথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয়, আৰু কেতিয়াবা দুই বিশেষ্য পদৰ মাজতো এই সমাস হয়, তেতিয়া প্ৰথম পদটো বিশেষণ হৈ যায়। তাৰ মানে কি কৈছে, ডেফিনেশ্যনটোৰ পৰা হয়তো আপোনালোকে বুজি নাপাব পাৰে, মই বুজাই দিছোঁ। কৰ্মধাৰয় সমাস হ'বৰ কাৰণে ব্যাস বাক্যটোত হয়তো প্ৰথমতে বিশেষ্য থাকিব পাৰে, নাউন থাকিব পাৰে, আৰু দ্বিতীয়তে বিশেষণ বা এডজেক্টিভ থাকিব পাৰে, বা প্ৰথমতে এডজেক্টিভ হ'ব পাৰে, ছেকেণ্ডত নাউন হ'ব পাৰে। আৰু কেতিয়াবা এনেকুৱা চেণ্টেঞ্চ থাকে যে প্ৰথমটোও নাউন, ছেকেণ্ডটোও নাউন, কিন্তু এডজেক্টিভ আৰু এডজেক্টিভ নহয়। তাৰমানে কৰ্মধাৰয় সমাস হ'বৰ কাৰণে বিশেষ্য বিশেষণ, বিশেষণ বিশেষ্য, বা বিশেষ্য আৰু বিশেষ্যও হ'ব পাৰে। এইটো হ'ল ব্যাস বাক্যটোৰ নিয়ম। আৰু ইয়াৰ যিটো ৰিজাল্ট ওলাব, যিটো সমস্ত পদ হ'ব, সেই সমস্ত পদটোত প্ৰথম অংশটো বিশেষণ হ'ব আৰু দ্বিতীয় অংশটোহে বিশেষ্য হ'ব। কনচেপ্টটো এনেকৈ ক্লিয়াৰ কৰিব। উদাহৰণটো দিলে বুজি পাব আপোনালোকে। উদাহৰণটো হ'ল দুষ্ট যি বুদ্ধি, দুষ্ট বুদ্ধি। ইয়াত দুষ্টটো হৈছে বিশেষণ, এটা দোষ গুণ এইবিলাক থাকিলে বিশেষণ হয় নহয়। চ' দুষ্টটো কি, আমি গুণ বা দোষ এটাৰ ভিতৰত ধৰোঁ। চ' দুষ্টটো হ'ল বিশেষণ আৰু বুদ্ধিটো হ'ল কি, নাউন। অৰ্থাৎ ইয়াত ব্যাস বাক্যত প্ৰথমতে কি আছে, বিশেষণ আছে, আৰু দ্বিতীয়তে বিশেষ্য আছে, আৰু এই দুয়োটা লগ লাগি ৰিজাল্টটো হৈছে দুষ্ট বুদ্ধি। অৰ্থাৎ দুষ্টটো প্ৰথমটো কি, বিশেষণ হৈ থাকিল, আৰু ছেকেণ্ডটো হ'ল বিশেষ্য। আৰু কেতিয়াবা এনেকৈও হ'ব পাৰে, গোলাপ নামক যি ফুল, গোলাপ ফুল, ইয়াত গোলাপটো কি হয়, নাউন, এটা ফুলৰ নাম, আৰু ফুলটোও নাউন, এটা বস্তু এটা হয়। চ' গোলাপো নাউন, ফুলো নাউন, অৰ্থাৎ বিশেষ্য আৰু বিশেষ্য লগ লাগিছে। বিশেষ্য আৰু বিশেষ্য লগ লাগি যিটো এনচাৰ হৈছে গোলাপ ফুল, ইয়াত গোলাপ ফুলটো কিন্তু
গোলাপ শব্দটো কিন্তু ইয়াত নাউন হৈ থকা নাই, ইয়াত বিশেষণ হৈ গৈছে, আপোনা আপুনি বিশেষণ হৈ গৈছে আৰু ফুলটো নাউন হৈয়ে আছে। অৰ্থাৎ ইয়াত ৰিজাল্টটোত বিশেষণ আৰু বিশেষ্য হৈছে। ঠিক একেদৰে পিতল বৰণৰ যি চকু, পিতল চকু, ইয়াত পিতলটো কি নাউন, এটা মেটেল হয় আৰু চকুটোতো নাউনেই হয়। চ' এই দুয়োটা নাউন আৰু নাউন লগ লাগি ৰিজাল্ট কি হৈছে পিতল চকু। ইয়াত পিতল চকু কিন্তু পিতলটো কিন্তু কি হৈছে বিশেষণ হৈ গৈছে। যেনে চকু কি চকু বা কেনেকুৱা চকু, পিতল বৰণীয়া চকু। পিতল বৰণীয়া বা পিতল বুলি কওঁতে ইয়াতে মেটেল হৈ থকা নাই, ইয়াত এটা দৰে হৈ গৈছে, এটা ৰঙৰ নিচিনা হৈছে বা এটা বস্তুৰ দৰে হৈছে, আৰু বস্তুৰ দৰে বুলি হওঁতে কি হৈছে ইয়াত বিশেষণ হৈ গৈছে। অৰ্থাৎ পিতলটো ৰিজাল্টটোৰ যিটো হৈছে পিতল চকু, এই পিতল শব্দটো হৈছে বিশেষণ আৰু চকুটো হৈছে বিশেষ্য, অৰ্থাৎ এডজেক্টিভ আৰু নাউন। ইয়াত উল্লেখিত গোলাপ আৰু পিতল শব্দ দুটা বিশেষ্য যদিও ইয়াত বিশেষণ হিচাপেহে বহিছে। বুজি পাইছেনে? মই যিটো কথা ক'লোঁ সেইখিনি ইয়াত লিখা হৈছে যে গোলাপ আৰু পিতল এই শব্দ দুটা দেখাত নাউন, কিন্তু এনচাৰটোত নাউন হিচাপে ব্যৱহাৰ হোৱা নাই, হৈছে বিশেষণ হিচাপে, এডজেক্টিভ হিচাপেহে ব্যৱহাৰ হৈছে। কৰ্মধাৰয় সমাসত কেতিয়াবা এটা বস্তুৰ লগত আন এটা বস্তুৰ তুলনা কৰা হয়। এই তুলনা কৰা পদটো লোপ হৈ যায়। মাজৰ পৰা লোপ হ'লে মধ্যপদলোপী আৰু শেষৰ পৰা লোপ হ'লে অন্ত্যপদলোপী কৰ্মধাৰয় সমাস হয়। মনত ৰাখিব, কৰ্মধাৰয় সমাসত সদায় এটা বস্তুৰ লগত আন এটা বস্তুৰ কম্পেয়াৰ কৰা হয়, এটা তুলনা কৰা হয়, আৰু তুলনা কৰোঁতে কিছুমান পদ লোপ হৈ যায়, আৰু যেতিয়া মাজৰ পৰা যদি লোপ হয়, লোপ মানে নোহোৱা হৈ যায়, ডিলেট হৈ যায়, যদি মাজৰ পৰা সেই চেণ্টেন্সটোৰ অৰ্থাৎ ব্যাস বাক্যটোৰ সেই পদটো যদি মাজৰ পৰা নোহোৱা হয়, ব্যাস বাক্যটোৰ যদি মাজৰ পৰা নোহোৱা হয় তেতিয়া হ'ব মধ্যপদলোপী, আৰু যদি শেষৰ পৰা নোহোৱা হয় তেতিয়া হ'ব অন্ত্যপদলোপী কৰ্মধাৰয় সমাস। যেনে চন্দ্ৰৰ তুল্য মুখ চন্দ্ৰমুখ। চন্দ্ৰৰ তুল্য মুখ মানে তুল্য মানে দৰে, চন্দ্ৰৰ দৰে মুখ, চন্দ্ৰৰ দৰে মুখ বা চন্দ্ৰৰ তুল্য মুখ, এনচাৰটো হ'ব চন্দ্ৰমুখ। ইয়াৰ তুল্যটো মাজত আছে, চ' মাজৰ পৰা তুল্যটো নোহোৱা হৈ গৈছে, সেই তুলনা কৰা পদটো নোহোৱা হৈ যায়। চ' নোহোৱা হোৱাৰ লগে লগে কি হৈছে চন্দ্ৰমুখ, অৰ্থাৎ মাজৰ পৰা নোহোৱা হোৱাৰ কাৰণে এই সমাসটোৰ নাম হ'ল মধ্যপদলোপী কৰ্মধাৰয় সমাস। আন এটা উদাহৰণ জ্ঞান ৰত্নৰ তুল্য। জ্ঞান ৰত্ন, ইয়াত তুল্যটো ক'ত আছে? শেষত আছে, আৰু এইটো হ'ল অন্ত্যপদলোপী। বুজি পাইছে? যদি ইয়াত তুল্যটো যদি মাজত থাকিল হয় জ্ঞান তুল্য ৰত্ন, তেতিয়া কি হ'ল মিনিংটো কি হ'ল হয় ৰত্নটো জ্ঞানৰ দৰে, কিন্তু ৰত্ন জ্ঞানৰ দৰেতো হ'ব নোৱাৰে, জ্ঞানহে ৰত্নৰ দৰে হ'ব পাৰে। চ' ইয়াত তুল্যটো পিছলৈ গৈছে, আৰু এইটো পিছলৈ যোৱাৰ যিটো তুলনা কৰা শব্দ তুল্য, এই তুল্য শব্দটো শেষৰ পৰা লোপ হৈছে কাৰণে এইটো অন্ত্যপদলোপী কৰ্মধাৰয় সমাস। বহুব্ৰীহি সমাস আৰু কৰ্মধাৰয় সমাসৰ তুলনা, অৰ্থাৎ বহুব্ৰীহি সমাস আৰু কৰ্মধাৰয় সমাস প্ৰায় একে বুলি মই আৰম্ভণিতে কৈছিলোঁ, অলপ আগতে কৈছিলোঁ। চ' ইয়াত সৰু সৰু কিছুমান পাৰ্থক্য আছে। এই পাৰ্থক্যখিনি যদি আমি বুজি নাপাওঁ, যদি কেটচ কৰিব নোৱাৰোঁ, দুয়োটা সমাসৰ মাজত আমাৰ এটা খোকোজা লাগি যাব, এটা খেলি মেলি লাগি যাব। চ' এই তুলনাখিনি বুজি ল'বলৈ চেষ্টা কৰিব যে বহুব্ৰীহি সমাসত কি হয়, বিশেষ্য আৰু বিশেষ্য পদৰ মাজতহে হয়। তাৰমানে বহুব্ৰীহি সমাস বিশেষ্য আৰু বিশেষ্য পদৰ মাজতহে হয়, আৰু সমস্ত পদটো বিশেষ্যই হ'ব। যেনে বিন আছে পানীত জাৰ, বিনটোও বিশেষ্য পানীও বিশেষ্য, এনচাৰ হৈছে বিনা পানী। অৰ্থাৎ সেই বিনা পানীটো সৰস্বতী আন এটা নাম, গতিকে নাম যিহেতু এনচাৰটো বিশেষ্য হৈছে। তাৰমানে বহুব্ৰীহি সমাস হ'বৰ কাৰণে বিশেষ্য আৰু বিশেষ্যই থাকিব ব্যাস বাক্যটোত, আৰু যিটো সমস্ত পদ ওলাব সেইটো বিশেষ্যই হ'ব, সেইটো নাউনেই হ'ব। কিন্তু কৰ্মধাৰয় সমাসত এনেকুৱা নহয়, ইয়াত অলপ পাৰ্থক্য আছে। কি কৈছে? কৰ্মধাৰয় সমাসো বিশেষ্য আৰু বিশেষ্য পদৰ মাজত হয়, ঠিক আছে। বহুব্ৰীহিত যেনেকৈ বিশেষ্য আৰু বিশেষ্যৰ মাজত হয়, ব্যাস বাক্যটো কৰ্মধাৰয় সমাসৰ ক্ষেত্ৰতো একেই মানি ল'লোঁ, কিন্তু সমস্ত পদৰ প্ৰথম অংশ বিশেষণ হৈ যায়। তাৰমানে বহুব্ৰীহি সমাসত সমস্ত পদটো বিশেষ্যই আছিল, ইয়াত বিশেষণৰ কোনো কথাই নাই, কিন্তু কৰ্মধাৰয় সমাসত সেইটো নহয়। ইয়াত সমস্ত পদটো প্ৰথম অংশটো বিশেষণ হ'ব আৰু দ্বিতীয় অংশটোহে বিশেষ্য হ'ব। ইয়াত অকল বিশেষ্যই হৈ নাথাকে,
বিশেষণ বিশেষ্য বা বিশেষ্য বিশেষণ হ'ব পাৰে। উদাহৰণ দিয়া হৈছে পিতল বৰণৰ যি চকু, পিতলটো বিশেষ্য আৰু চকুটোও বিশেষ্য, কিন্তু এনচাৰটোত পিতলটো বিশেষণ হৈ গৈছে, পিতল চকু। কেনেকুৱা চকু? পিতল চকু বা পিতল বৰণীয়া চকু, গতিকে এই পিতলটো বিশেষণ হৈ গৈছে। বুজি পাইছা? এইটো হ'ল বহুব্ৰীহি আৰু কৰ্মধাৰয় সমাসৰ পাৰ্থক্য। নেক্সট পাৰ্থক্যটো হৈছে কেতিয়াবা বিশেষণ আৰু বিশেষ্য পদৰ মাজতো বহুব্ৰীহি সমাস হয়, কিন্তু সমস্ত পদটো কেৱল বিশেষ্যই হ'ব। প্ৰথমটো নিয়মত আমি কি পালোঁ? বহুব্ৰীহি সমাস হ'বৰ কাৰণে বিশেষ্য আৰু বিশেষ্য হ'ব লাগিব আৰু ৰিজাল্টটো বিশেষ্যই হ'ব। কিন্তু আন এটা নিয়ম হ'ল যিটো বহুব্ৰীহি সমাসৰ যিটো ব্যাস বাক্য তাত বিশেষণ আৰু বিশেষ্যও থাকিব পাৰে, কিন্তু যিটো ৰিজাল্ট ওলাব সেইটো কেতিয়াও বিশেষণ নহয়, সেইটো বিশেষ্যই হৈ থাকিব। অৰ্থাৎ নীলা অম্বৰ যাৰ নীলাম্বৰ, নীলা এটা কি? এটা কালাৰ, এটা বিশেষণ, আৰু অম্বৰ মানে হ'ল আকাশ, এটা নাউন। নীলা অম্বৰ যাৰ নীলাম্বৰ, নীলাম্বৰ মানে বলৰামৰ আন এটা নাম, মানুহৰ নাম বা এটা দেৱতাৰ নাম, গতিকে নীলাম্বৰটো বিশেষ্য। আনহাতে বিশেষণ আৰু বিশেষ্যৰ মাজত কৰ্মধাৰয় সমাসো হয়। ঠিক আছে, আমি প্ৰথমতে কি পালোঁ? কৰ্মধাৰয় সমাসত বিশেষ্য আৰু বিশেষ্য লগ লাগি বা বিশেষ্য আৰু বিশেষণ লগ লাগি হয়। তো একেই নিয়ম কৰ্মধাৰয় সমাসৰ ক্ষেত্ৰত বিশেষণ আৰু বিশেষ্যৰ মাজত কৰ্মধাৰয় সমাসো হয়, মানি ল'লোঁ। যদিও সমস্ত পদৰ প্ৰথম অংশ বিশেষণ আৰু দ্বিতীয় অংশ বিশেষ্য হয়। তাৰমানে পাৰ্থক্যটো কোনখিনিত? সমস্ত পদটোৰ ক্ষেত্ৰত বহুব্ৰীহি সমাসৰ সমস্ত পদটো সদায় বিশেষ্য আৰু কৰ্মধাৰয় সমাসৰ সমস্ত পদটো বিশেষণ আৰু বিশেষ্য হয়, অনলি বিশেষ্য হৈ নাথাকে। উদাহৰণস্বৰূপে ৰঙা যি ফুল, ৰঙা ফুল। বুজি পাইছে? ৰঙাটো বিশেষণ, ফুলটো বিশেষ্য, তো দুয়োটা লগ লাগি বিশেষণ আৰু বিশেষ্যই হৈছে, অৰ্থাৎ ৰঙা ফুল হৈছে। ৰঙাটো এটা কালাৰ, ফুলটো নাম। চ' কালাৰটো কি হয়? কালাৰটো নাউন নহয়, কালাৰটো বিশেষ্য হয়, এডজেক্টিভ হয়। চ' ইয়াত বিশেষণ আৰু বিশেষ্য হৈ গৈছে। এই দুটা হ'ল বহুব্ৰীহি আৰু কৰ্মধাৰয় সমাসৰ উদাহৰণ বা পাৰ্থক্য বা তুলনা। নেক্সট 5 নম্বৰ হৈছে তৎপুৰুষ সমাস। তৎপুৰুষ সমাস বুজাৰ আগতে আমি কেইটামান বস্তু বুজি ল'ব লাগিব। কেইটামান নহয়, এটা বস্তু, সেইটো হ'ল বিভক্তি। কাৰোবাৰ যদি বিভক্তি বুজাত অলপ খেলি মেলি আছে মোক কমেণ্ট কৰি জনাব, বিভক্তিৰ ওপৰত মই এক্সট্ৰা এটা ভিডিঅ' বনাম, তেতিয়া গোটেই কনচেপ্টটো ক্লিয়াৰ হৈ যাব। চ' ইয়াত বিভক্তিৰ ডিটেইলছত নাযাওঁ, কিন্তু মাজে মাজে যিখিনি কথা আছে সেইখিনি মই বুজাই যাম। সমাস হোৱা পদ দুটাৰ বিভক্তিবোৰ লোপ পায় যি সমাস হয় সেয়াই তৎপুৰুষ সমাস। অৰ্থাৎ সমাস হ'বৰ কাৰণে দুটা বা তাতোকৈ বেছি পদ লাগিব, আমি চিম্পলি ইয়াত দুটাই ধৰিলোঁ। তো এই সমাস হোৱা পদ দুটাৰ বিভক্তিবোৰ যদি লোপ পাই যায় সেইবোৰ তেতিয়া কি হ'ব? তৎপুৰুষ সমাস হ'ব। বিভক্তি কোনবিলাক? ৰে দি দ্বাৰা, ত, লৈ, ক, ৰ, এইবিলাক। তো এই পদবিলাক যেতিয়া মাজৰ পৰা নোহোৱা হৈ যাব, চেণ্টেঞ্চ এটাৰ পৰা যেতিয়া নোহোৱা হৈ যাব, তেতিয়াই তৎপুৰুষ সমাস হ'ব। এই সমাসটো অলপ কনচেপ্টটো জটিল আছে, কিন্তু বুজি পালে একেবাৰে চিম্পল, গতিকে ভালকৈ বুজিবলৈ চেষ্টা কৰিব। তো ইয়াত কি কৈছে? তৎপুৰুষ সমাসত যিবিলাক চেণ্টেঞ্চটোত যিবিলাক বিভক্তি থাকিব সেই বিভক্তিবিলাক নোহোৱা হৈ যাব। আমাৰ বিভক্তি কেইটা? 7টা বিভক্তি। তো ইয়াতে কেৱল এটা বিভক্তিহে থাকিব, প্ৰথম বিভক্তিটোহে থাকিব। প্ৰথমা বিভক্তি কি? এ। সেই এটোহে ব্যৱহাৰ হৈ থাকিব। বাকী কেইটা থাকিল? 6টা। সেই 6টা বিভক্তি টোটেলি ডিলিট হৈ যাব, লোপ পাব, আৰু সেইবিলাকেই হ'ব তৎপুৰুষ সমাস। উদাহৰণৰ সৈতে বুজাই দিলে বুজি পাব। আৰু এটা কথা কৈ থওঁ যে মই যে ক'লোঁ 7টা বিভক্তিৰ এটা বিভক্তি অৰ্থাৎ প্ৰথমা বিভক্তিটোহে তৎপুৰুষ সমাসত লগ লাগি থাকিব, কিন্তু বাকী 6 প্ৰকাৰৰ বিভক্তি যে লোপ হ'ল সেইকাৰণে তৎপুৰুষ সমাস 6টা ভাগত ভগাব পাৰি। সেই 6টা ভাগেই লাগে, যিকেইটা লোপ হ'ব সেইকেইটাই তৎপুৰুষ সমাসত যোগ হৈ থাকে, জড়িত হৈ থাকে। কেনেকৈ জড়িত হৈ থাকে? উদাহৰণৰ সৈতে মই বুজাই আছোঁ। সেই 6টা বিভক্তি হৈছে, প্ৰথমটো হ'ল দ্বিতীয় তৎপুৰুষ। দ্বিতীয়াৰ পৰা কিয় আৰম্ভ কৰিলোঁ? কাৰণ প্ৰথমটো লোপ নহয়, প্ৰথমটো থাকিবই। প্ৰথমা বিভক্তি
আছিলে এ, সেই এটো থাকিবই। কিন্তু বাকী যি 6টা বিভক্তি সেই 6টা বিষয়ৰ ওপৰতহে আমি আলোচনা কৰিম। যে দ্বিতীয় এনেই এনেই বিভক্তি হৈছে 7 প্ৰকাৰৰ। চ' প্ৰথমা বিভক্তি, দ্বিতীয় বিভক্তি, আমাৰ প্ৰথমা বিভক্তিটো ইয়াত নালাগে, লাগিব দ্বিতীয় বিভক্তিৰ পৰা, অৰ্থাৎ সেইটো হ'ব দ্বিতীয় তৎপুৰুষ। এতিয়া দ্বিতীয় বিভক্তি কি? ক। দ্বিতীয় বিভক্তি হৈছে ক। এই কটো এটা চেণ্টেন্সৰ পৰা লোপ পাই যায়, আৰু যেতিয়াই লোপ পাব সেইটোৱে হ'ব দ্বিতীয় তৎপুৰুষ। কেনেকৈ লোপ পাব? দ্বিতীয় বিভক্তি অৰ্থাৎ ক লোপ পাই যি সমাস হয় সেয়াই দ্বিতীয় তৎপুৰুষ। যেনে মাতৃক পূজা, মাতৃপূজা, চোৰক ধৰা, চোৰ ধৰা, স্বৰ্গক প্ৰাপ্তি, স্বৰ্গপ্ৰাপ্তি ইত্যাদি। ব্যাস বাক্যকেইটাত মন দিব। প্ৰথমটো আছে কি? মাতৃক পূজা। যি মাতৃক পূজা কৰে সেইটো মাতৃক পূজা কৰে বুলি নকয়, মাতৃ পূজা কৰা বুলি কয়। চোৰক ধৰা বুলি নকয়, চোৰ ধৰা। স্বৰ্গক প্ৰাপ্তি নকয়, স্বৰ্গপ্ৰাপ্তি। যে মৰিলে আমি স্বৰ্গক প্ৰাপ্তি কৰিম সেনেকৈ নকওঁ, মৰিলে আমি স্বৰ্গপ্ৰাপ্তি কৰিম বা স্বৰ্গ লাভ হ'ব। তো ইয়াৰ পৰা কি নোহোৱা হৈ গৈছে? কটো নোহোৱা হৈ গৈছে। কটো কি? দ্বিতীয় তৎপুৰুষ। গতিকে এইটো হ'ল তৎপুৰুষ সমাসৰ প্ৰথম ভাগ, দ্বিতীয় তৎপুৰুষ। 2 নম্বৰটো কি? তৃতীয় তৎপুৰুষ। তৃতীয় তৎপুৰুষ কোনবিলাক? ৰে দি দ্বাৰা। এই ৰে দি দ্বাৰাবিলাক চেণ্টেন্সৰ পৰা বা ব্যাস বাক্যৰ পৰা নোহোৱা হৈ যাব। কেনেকৈ নোহোৱা হৈ যাব মই দেখুৱাইছোঁ। উদাহৰণ হ'ল হাতেৰে সজা, হাতে হাতে ৰে। ৰেটো কি? তৃতীয় বিভক্তি। তো ইয়াত ৰেটো উঠি যাব। হাতেৰে সজা যিটো ব্যাস বাক্য, এই ব্যাস বাক্যটোৰ ৰেটো উঠি গৈ কি হ'ব? হাতে সজা। মনেৰে সজা কি হ'ব? মনে সজা। ধূলিৰে ভৰা, ধূলি ভৰা। আমি নকওঁ নহয় যে পথাৰখন ধূলিৰে ভৰা, এনেকৈ নকওঁ, কি কয়? ধূলি ভৰা। বা কেতিয়াবা গান চানত এনেকৈ বা কবিতাৰ ক্ষেত্ৰত আপোনালোকে এনেকৈ ৱৰ্ড পায়, তেতিয়া মন কৰিব। বা হাতেৰে সজা নকওঁ, হাতে সজা, বোলে কাপোৰখন হাতে সজা। আৰু কেতিয়াবা নকওঁ এইবিলাক মনেৰে সজা কথা নকবি দেই, এনেকৈ নকওঁ, কেনেকৈ মনে সজা কথা নকবি দেই। বুজি পাইছেনে? চ' ইয়াত ৰেটো উঠি যাব। এই ৰেটো হ'ল তৃতীয় বিভক্তি। তাৰপিছৰটো হ'ল চতুৰ্থী তৎপুৰুষ। চতুৰ্থী বিভক্তি অৰ্থাৎ চতুৰ্থী বিভক্তি কি? লৈ। লৈ লোপ পাই যি সমাস হয় সেয়াই চতুৰ্থী তৎপুৰুষ। যেনে গুৰুলৈ দক্ষিণা, গুৰু দক্ষিণা, ৰজালৈ কৰ, ৰাজকৰ। আমি নকওঁ যে এনেকৈ নকওঁ নহয়, গুৰুলৈ দক্ষিণা দিওঁ বা গুৰুলৈ দক্ষিণা লৈ যাম, এনেকৈ নকওঁ। আমি কি কৰোঁ? এয়া গুৰু দক্ষিণা। বা ৰজালৈ কৰ নকওঁ, ৰাজকৰ। আমি আজি ৰাজকৰ দিম বা তেওঁলোকে ৰাজকৰ দিছে, এনেকৈহে কথাবোৰ কোৱা হয়। অৰ্থাৎ চমু কৰা হয়, শ্বৰ্ট কৰা হয়। আৰু সেই শ্বৰ্ট কৰাটোৱে হ'ল সমাসৰ বৈশিষ্ট্য, সমাসৰ গুণ। নেক্সট হৈছে পঞ্চমী তৎপুৰুষ, অৰ্থাৎ পঞ্চমী বিভক্তি নোহোৱা হ'ব। এতিয়া পঞ্চমী বিভক্তি কি? পৰা। পঞ্চমী বিভক্তি পৰা লোপ পাই যি সমাস হয় সেয়াই পঞ্চমী তৎপুৰুষ। অৰ্থাৎ ইয়াত পৰা শব্দটো নোহোৱা হৈ যাব। ব্যাস বাক্যটো কি আছে? গছৰ পৰা সৰা, অৰ্থাৎ গছ সৰা। ঋণৰ পৰা মুক্ত, ঋণ মুক্ত। আমি এনেকৈ নকওঁ যে এইটো গছৰ পৰা সৰা, আমি কওঁ গছ সৰা। যদি আমি চমুকৈ ক'বলগীয়া হয় বা কবিতাৰ সুৰত যদি ক'বলগীয়া হয় এনেকৈ ক'ম গছ সৰা। কিন্তু নৰ্মেলি আমি কওঁ, কিন্তু সমাস ইউজ নকৰাকৈ কওঁ। সমাস ইউজ কৰিলে হ'ব গছ সৰা। আৰু কি হয়? ঋণ মুক্ত, বোলে মই ঋণৰ পৰা মুক্ত হ'লোঁ, কওঁ, নৰ্মেলি কওঁ। যদি আমি সমাসৰ জৰিয়তে ক'ব লগা হয় বা শ্বৰ্ট কৰি ক'বলগীয়া হয় তেতিয়া ক'ম কি? ঋণ মুক্ত। আজিৰ পৰা মই ঋণ মুক্ত হ'লোঁ। ঋণ মানে কি? উধাৰ লোৱা, লোন লোৱা। গতিকে আজি মই ঋণ মুক্ত হ'লোঁ, ঋণৰ পৰা মুক্ত হ'লোঁ, এনেকৈ নকওঁ। তো পৰাটো কি? পঞ্চমী বিভক্তি। চ' পঞ্চমী বিভক্তি লোপ পাইছে কাৰণে এইটো হ'ব পঞ্চমী তৎপুৰুষ। নেক্সট হৈছে ষষ্ঠী তৎপুৰুষ বা ষষ্ঠী তৎপুৰুষ যি কয়। ষষ্ঠী তৎপুৰুষ কোনটো? ৰ। ষষ্ঠী বিভক্তি ৰ লোপ পাই যি সমাস হয় সেয়াই ষষ্ঠী তৎপুৰুষ। ষষ্ঠী বিভক্তি হৈছে ৰ। এই ৰটো লোপ পাই যি সমাস হ'ব সেইটোৱে ষষ্ঠী তৎপুৰুষ। যেনে দেৱৰ আলয়, দেৱালয়। আমি নকওঁ নহয় আজি দেৱৰ আলয়ত যাম, তাত এটা মহাদেৱৰ বা শিৱৰ দেৱৰ আলয় আছে, শিৱৰ আলয় আছে, তো এইটো শিৱালয় ক'ব, শিৱৰ আলয় নকয়। ঠিক একেদৰে আমাৰ স্কুলত এটা
পুথিৰ ভঁৰাল আছে তেনেকৈ নকয় কি কয় আমাৰ স্কুলত এটা পুথি ভঁৰাল আছে এই ৰটো হ'ল ষষ্ঠী বিভক্তি এই ষষ্ঠী বিভক্তিটো লোপ পাই যায় আৰু সেই লোপ পোৱাৰ কাৰণে এইটো হ'ল ষষ্ঠী তৎপুৰুষ অৰ্থাৎ তৎপুৰুষ সমাসৰ এটা ভাগ নেক্সট হ'ল সপ্তমী তৎপুৰুষ বা সপ্তমী বিভক্তি হৈছে ত লোপ পাই যি সমাস হ'ব সেইটোৱে হ'ল সপ্তমী তৎপুৰুষ সপ্তমী বিভক্তি দন্তীয় ত লোপ পাই যি সমাস হয় সেয়াই সপ্তমী তৎপুৰুষ যেনে দিনত কণা দিন কণা তলত সৰা তল সৰা বনত বাস বনবাস আমি নকওঁ যে ৰাম লক্ষ্মণ সীতাই 14 বছৰ বনত বাস কৰিছিল এনেকৈ নকওঁ কি কয় 14 বছৰ বনবাস খাটিছিল বা বনবাস কৰিছিল আৰু এইটো নকওঁ যে আপেলটো তলত সৰা কি কওঁ আপেলটো তল সৰা তেওঁ দিনত কণা এনেকৈ নকয় কি কয় তেওঁ দিন কণা বুজি পাইছেনে চ' এই দন্তীয় ত অৰ্থাৎ ত লোপ পাই যি সমাস হ'ব সেইটোৱে হ'ল সপ্তমী তৎপুৰুষ হৈছে সপ্তমী বিভক্তি হৈছে ত গতিকে যদি কনচেপ্টটো এনেকৈ লৈ লওঁ তেতিয়া আমাৰ একদম চিম্পল হৈ যায় কোনো ধৰণৰ কনফিউজন ইয়াত নাথাকে এইটো হ'ল তৎপুৰুষ সমাসৰ ভাগ শেষৰটো হৈছে অব্যয়ভাৱ সমাস এতিয়া কোনটো কি কয় যি সমাসত কোনো শব্দই পৰ্যন্ত অভাৱ যোগ্যতা সাদৃশ্য সমীপ আদি অৰ্থ প্ৰকাশ কৰে সেয়াই অব্যয়ভাৱ সমাস যেনে পৰ্যন্ত অৰ্থত হ'লে মৰণ পৰ্যন্ত আমৰণ জীৱন পৰ্যন্ত আজীৱন তাৰমানে যি সমাসত কোনো এটা শব্দই পৰ্যন্ত বুজাব পাৰে পৰ্যন্ত মানে শেষলৈকে এনেকুৱা মিনিং বুজায় চ' তেনেকুৱা মিনিং বুজাব পাৰে বা অভাৱ বুজাব পাৰে কোনো এটা বস্তুৰ নথকা বুজাব পাৰে যোগ্যতা বুজাব পাৰে যোগ্যতা মানে কি এবিলিটি বুজাব পাৰে সাদৃশ্য মানে ছেম বুজাব পাৰে বা সমীপ মানে ওচৰ এনেকুৱা অৰ্থ বুজাব পাৰে তো এনেকুৱা এইকেইটা অৰ্থ বুজোৱা যিবিলাক সমাস সেইটোৱে হৈছে অব্যয়ভাৱ সমাস অৰ্থাৎ যদি পৰ্যন্ত অৰ্থত বুজোৱা কিছুমান যদি এনেকুৱা সমাস হয় যেনে মৰণ পৰ্যন্ত অৰ্থাৎ মৰালৈকে সেইটো কি ক'ব আমৰণ বুলি শব্দ এটা যদি পৰীক্ষাত আহে আৰু সেই পৰীক্ষাত যদি লিখিব দিয়ে আমৰণ শব্দটোৰ ব্যাস বাক্য লিখা কি হ'ব মৰণ পৰ্যন্ত আজীৱন শব্দৰ যদি লিখিব দিয়ে ব্যাস বাক্য কি হ'ব জীৱন পৰ্যন্ত বুজি পাইছেনে তো এইবিলাক হ'ল পৰ্যন্ত অৰ্থত বুজোৱা সমাস সাদৃশ্য মানে কি ছেম বা একে বস্তু বুজাবৰ কাৰণে কেনেকৈ অব্যয়ভাৱ সমাস হয় ৰূপৰ সাদৃশ্য অনুৰূপ গ্ৰহৰ সাদৃশ্য উপগ্ৰহ বুজি পাইছেনে তাৰমানে একে বুজাইছে গ্ৰহৰ সাদৃশ্য গ্ৰহৰ নিচিনা যদি কিবা এটা বস্তু থাকে সেইটো হ'ব উপগ্ৰহ ৰূপৰ সাদৃশ্য ৰূপৰ দৰে যদি একে কিবা বস্তু থাকে সেইটো হ'ব কি অনুৰূপ এতিয়া অনুৰূপ শব্দটোৰ যদি ব্যাস বাক্য লিখিব দিয়ে আমি লিখিব লাগিব ৰূপৰ সাদৃশ্য উপগ্ৰহ শব্দটোৰ যদি ব্যাস বাক্য আহে লিখিব লাগিব গ্ৰহৰ সাদৃশ্য বুজি পাইছে তাৰপিছত হ'ব অভাৱ অৰ্থত কিবা এটা বস্তু নোহোৱা অৰ্থত তো ইয়াত যদি আহে ৰোগৰ অভাৱ মানে বেমাৰৰ অভাৱ ইয়াত বেমাৰ নাই তেতিয়া কি হ'ব নিৰোগী বুলি কেতিয়া কওঁ যাৰ কোনো বেমাৰ নাথাকে তো তাত কি থাকে বেমাৰৰ অভাৱ থাকে সেইকাৰণে নিৰোগ ইয়াত কি বুজাইছে অভাৱ বুজাইছে চ' নিৰোগ আহিলে আমি লিখিব লাগিব ৰোগৰ অভাৱ বা ৰোগৰ অভাৱ আহিলে আমি লিখিব লাগিব নিৰোগ ধৰ্মৰ অভাৱ য'ত ধৰ্ম নাই তাত কি থাকে অধৰ্ম থাকে আমিষৰ অভাৱ য'ত আমিষ নাই তাত কি থাকিব নিৰামিষ একদম চিম্পল অৰ্থাৎ অভাৱ বুজাইছে নেক্সট কি আছে যোগ্যতা অৰ্থত কিছুমান বস্তুৰ এবিলিটি বুজাইছে যোগ্যতা বুজাইছে যেনে শব্দৰ যোগ্য প্ৰতিশব্দ আকৃতিৰ যোগ্য প্ৰতিকৃতি যোগ্য বুজাইছে ইয়াত প্ৰতিকৃতি বুলি থাকিলে কি হ'ব আকৃতিৰ যোগ্য হ'ব বা প্ৰতিশব্দ থাকিলে শব্দৰ যোগ্য হ'ব নেক্সট আছে সমীপ অৰ্থত সমীপ মানে ওচৰলৈ যোৱা বা ওচৰ অৰ্থ বুজোৱা যেনে কুলৰ সমীপ উপকূল বনৰ সমীপ উপবন ইত্যাদি বুজি পাইছেনে যদি কিবা টান পাইছে মোক কমেণ্টত জনাব মই নিশ্চয় ইয়াৰ থ্ৰ'লি বুজাবলৈ মই চেষ্টা কৰিম তো এইকেইটা হ'ল সমাস এই গোটেইকেইটা হ'ল সমাস শেষৰটো আছিল অব্যয়ভাৱ সমাসত পৰ্যন্ত অভাৱ যোগ্যতা সাদৃশ্য সমীপ আদি অৰ্থ প্ৰকাশ কৰা হয়
ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ আমাৰ এইটো চেনেলত ষ্টুডেণ্ট ৰিলেটেড বহুতো কথা আপলোড কৰা হ'ব। ধন্যবাদ।